এয়া মোৰ মাছ আৰু শাকেৰে বনোৱা জোলখন ৰেডি হৈ গ'ল। এভৰিৱান, আজি মই মাছ আৰু শাকেৰে এখন তৰকাৰী বনাম। আহকচোন মই কেনেদৰে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমে মই এয়া শাকখিনি ভালদৰে ধুই চাফা কৰি ল'লোঁ। এতিয়া এইখিনি সৰু সৰুকৈ মই কাটি ল'ম। আৰু এই 3টা মই বিলাহী লৈছোঁ। আপোনালোকৰ মোৰ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু কোনোবা যদি নতুন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ শাকখিনি কটা হৈ গ'ল। এতিয়া মই বিলাহীকেইটাও সৰু সৰুকৈ এয়া কাটি ল'ম। এয়া মোৰ বিলাহীখিনি কটা হৈ গ'ল। এতিয়া মই বিলাহী আৰু শাকৰ জোল বনাবৰ বাবে 3টা জলকীয়া লৈছোঁ আৰু কেইফুটমান এয়া মই নহৰু লৈছোঁ। এতিয়া মই জলকীয়াকেইটাও সৰু সৰুকৈ কাটি লওঁ আৰু নহৰু কেইফুটো মই দীঘল দীঘলকৈ এয়া কাটি লৈছোঁ। আপোনালোকে থেতেলিয়াও দিব পাৰে। এয়া মোৰ চব্জিখিনি কটা হৈ গ'ল। মাছৰ তৰকাৰীখিনি বনাবৰ বাবে মই মাছকেইটা ভালদৰে ভাজি লওঁ। পেন এয়া গেছৰ ওপৰত পাতি লৈছোঁ আৰু ইয়াতে অলপ তেল দিছোঁ। এতিয়া মই মাছকেইটা ভালদৰে ভাজি লওঁ। মোৰ মাছকেইটা ভজা হৈ গ'ল। এতিয়া মই মাছৰ জোলখন বনাবৰ বাবে অন্য এখন এয়া পেন লৈছোঁ। পেনখন গৰম হোৱাত মই ইয়াতে অলপ মিঠাতেল দি দিছোঁ। তেলখিনিও গৰম হৈ গ'ল। এতিয়া ইয়াতে মই নহৰু কেইফুট দি দিছোঁ আৰু লগতে জলকীয়াকেইটাও এয়া দি দিছোঁ। সেয়া নহৰুখিনি ৰঙচুৱা হোৱাত মই ইয়াতে অকণমান হালধি গুড়ি দিছোঁ। মই এই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অকণমান মই ভাজি লওঁ। বিলাহীখিনি অকণমান মজি গ'ল। এতিয়া মই ইয়াতে শাকখিনি দি দিম। এতিয়া অকণমান মই ইয়াত ভালদৰে লৰাই দিছোঁ। এতিয়ালৈকে মই নিমখ দিয়া নাই, কিয়নো অকণমান মই এইখিনি কমি ল'ব দিছোঁ। এয়া শাকখিনি কমি যোৱাত ইয়াতে মই অকণমান এয়া নিমখ দি দিছোঁ। সোৱাদ অনুসৰি মই নিমখ দিলোঁ। এতিয়া ইয়াৰ শাকৰ পৰা এয়া পানীখিনি ওলাই গৈছে। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকন দি দিওঁ। 5 মিনিটমান হৈ গ'ল। এতিয়া মোৰ এয়া শাকখিনি একেবাৰে কোমল হৈ গ'ল। এতিয়া মই ইয়াতে মাছকেইটা দি দিম। ইয়াতে মই মাছকেইটা দি দিম। এয়া 5 মিনিটমান হৈ গ'ল। ইয়াতে অলপ মই গৰম পানী দি দিম। এতিয়া এইখিনি মই ভালদৰে উতলিব দিম। উতল আহিবৰ বাবে মই এয়া ঢাকনখন লগাই দিছোঁ। এয়া মোৰ মাছ আৰু শাকেৰে বনোৱা জোলখন ৰেডি হৈ গ'ল।